পাৰ্টি যেহেতু কৰি আছোঁ কামটো কৰিবই লাগিব আৰু UPPL যোৱা 5টা বছৰ ইয়াত চৰকাৰ চলাইছিলে এই যি হৈ যোৱা আমাৰ কাউন্সিল নিৰ্বাচন তাত আমাৰ ৰিজাল্ট ইমান ভাল নহ'ল আমি ৰাইজে যি মেণ্ডেট দিছে এইটো আমি একচেপ্ট কৰিছোঁ কিন্তু UPPLৰ এটা ডাঙৰ মিছন আছে এটা ভিজন আছে এই অঞ্চলক লৈ পেলাই আৰু অসমক লৈ পেলাই গতিকে 26ৰ যি নিৰ্বাচন হ'ব এই নিৰ্বাচনৰ কাৰণে ইতিমধ্যে বিভিন্ন দলে নিজৰ কাম কৰি আছে UPPLক কৰি আছোঁ আৰু 15টা সমষ্টিত আমাৰ বুথবিলাক চাবলৈ আমি বিভিন্ন আমাৰ ওয়াৰ্কাৰবিলাক মেম্বাৰবিলাক দায়িত্ব দিয়া আছিলে ইয়াৰ ৰিভিউ কৰা আৰু প্ৰিপাৰেশ্যন কৰা ইয়াৰ মই নিজে খবৰ লৈ আছোঁ আৰু 10টা সমষ্টিৰ ইতিমধ্যে কমপ্লিট হৈ গ'ল আজি নেক্সট আৰু 5টা সমষ্টি আছে অহাকালি পৰহি এইটো কমপ্লিট হ'ব আৰু UPPL আমি দল হিচাপে যিহেতু BTCৰ ইয়াত 40টা সমষ্টি আছে আৰু লগতে আমাৰ প্ৰায় 445টা আমাৰ বুথ প্ৰাইমাৰী বা VCDC আছে আৰু লগতে প্ৰায় 32শতকৈ অধিক আমাৰ বুথ আছে এই গোটেই বুথ প্ৰাইমাৰীবিলাকত আমাৰ কাৰ্যকৰ্তাবিলাকে কাম কৰি আছে সেইকাৰণে মই যিখিনি খবৰ ল'লোঁ যে যোৱা নিৰ্বাচনত যিটো ৰিজাল্ট হ'ল সেইটোক লৈ পেলাই ৰাইজেও সন্তুষ্ট নহয় কাৰণ 5টা বছৰ যেতিয়া UPPL চৰকাৰ চলি আছিলে তাত বড়োলেণ্ড অঞ্চলত শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় সুস্থ এটা পৰিৱেশ চবে পাইছিলে আৰু নতুনকৈ যিহেতু চৰকাৰ গঠন কৰি যি দল ইয়াত দেখিবলৈ পাইছে অশান্তি আগতে আৰম্ভ হৈছে ইয়াত মদ ভাং যোৱাৰ এটা পৰিৱেশ আৰম্ভ হৈছে সব দিশৰ পৰাই এটা অৰাজকতাৰ নিচিনা এটা পৰিৱেশ হৈছে এইটো চাই পেলাই ৰাইজে সবে বিচাৰিছে যে UPPL পুনৰ আহিব লাগে আৰু এই এছেম্বলি নিৰ্বাচনত ৰাইজৰ মেণ্ডেট UPPLৰ ফালে আহিব এইটো চিউৰ হৈছে এতিয়ালৈকে আলোচনা চলি আছে বিভিন্ন দল সংগঠনৰ লগত হয়তো এনাদাৰ 1 উইক এক সপ্তাহৰ ভিতৰত এটা সিদ্ধান্ত হৈ যাব কিন্তু UPPL দল হিচাপে আমি BTC এৰিয়াত আমি যেটো 15টা সমষ্টি আছে ইয়াতে ফুল প্ৰিপাৰেচনৰ আছো এলাইন্স হলে ইয়াৰ কাৰণে বেলেগ এটা সিদ্ধান্ত হ'ব আৰু অকলে হলেও আমি 15টা সমষ্টিটো খেলাৰ কাৰণে প্ৰিপাৰেচন ফুললি আমাৰ চলি আছে এতিয়ালৈকে তেনেকুৱা সিদ্ধান্ত UPPL একো লোৱা নাই কাৰ লগত যাব কাৰ লগত নাযায় কোনে আমাৰ লগত আহিব বিচাৰিছে হিটো আমি চাই আছো আমাৰো প্ৰাৰ্থী ৰেডি হৈ আছে কেতিয়ালৈকে ঘোষণা হ'ব এনি টাইম ৰেডি হৈ আছে আমাৰো দুজনকৈ প্ৰাৰ্থী আমি শৰ্টলিষ্ট কৰিছো আমাৰ কৰ্ণধাৰ কমিটি বহি পেলাই আমি এজন কৰি ঘোষণা কৰি দিম সক অকল গুৰুৰ সিন্ডিকেট নহয় সব সিন্ডিকেটে আৰম্ভ হৈছে BPF আগতে 17 বছৰতো তেখেত সকলৰ সময়ত সিন্ডিকেট চলি আছিল এতিয়াও সিন্ডিকেট চলিছে মদ ভাং যোৱা মাৰপিট আননেসেসাৰী কিছুমান পৰিৱেশ আজি BTC অঞ্চলত দেখিবলৈ পাইছে কিন্তু UPPLৰ দিনত তেনেকুৱা নাছিল তো সেই কাৰণে পাব্লিকে ৰাইজে সবে বিচাৰিছে মই বিভিন্ন জাতি জনগোষ্ঠীৰ বুদ্ধিজীৱী সকলৰ লগত কথা পাতিছো বিভিন্ন মহলৰ লগত সবে বিচাৰিছে যে UPPL পুনৰ ইয়াত শাসনত আহিব লাগে কিন্তু ইয়াৰ আগতে যেহেতু এছেম্বলি ইলেকশ্যন আহি আছে এছেম্বলিত UPPLৰ প্ৰাৰ্থী জিকাব লাগে আৰু BTC আৰু অসমৰ কাৰণে কাম কৰিব লাগে BTCৰ বাহিৰতো 6টা সমষ্টিত আমি প্ৰিপেয়াৰ কৰি আছো আমাৰ তাত যেহেতু VCDC নাই পঞ্চায়ত লেভেলত বুথ লেভেলত আমাৰ কমিটি গঠন কৰা চলি আছে গহপুৰৰ পৰা লৈ পেলাই ঢিকাজুলি বৰছলা এইবিলাক সমষ্টিবিলাকত আৰু লগতে ইফালে সাউথ কামৰূপ গোৱালপাৰাটো আমাৰ চলি আছে গতিকে আমি এণ্ড অফ দি ফেব্ৰুৱাৰী ডিক্লেয়াৰ কৰিম আমাৰ কেণ্ডিডেটবিলাকো আমি হয়তো ডিক্লেয়াৰ কৰিম আৰু লগতে কোনটো সমষ্টিত আমাৰ প্ৰাৰ্থী থাকিব সেইটো আমি ডিক্লেয়াৰ কৰিম